এতিয়া একেবাৰে গুৱাহাটী লগ পাম আপোনালোকক। ভনীয়েকৰ মাথা বিষাই আছে, ধৰি লওঁ গাত, সেইটো চিষ্টেম নাই মানে। হেল্ল' গাইজ, ৱেলকাম টু মাই ভ্লগ। কি খবৰ আপোনালোকৰ? নিশ্চয় আপোনালোকে ভালেই আছে চাগে। আজি মই বিশেষ কাৰণত ভ্লগটো ষ্টাৰ্ট দিছোঁ। আজি মই এতিয়া গুৱাহাটীলৈ যাবলৈ ওলাইছোঁ আৰু দেখিছে পেকিং হৈ গ'ল আৰু এতিয়া যাবলৈ আছে। 8টা বজাত বাছ আছে, যাম আৰু বহুত দিনৰ পিছত যাম গুৱাহাটীলৈ আৰু লগত মোৰ ভণ্টিও যাব। গুৱাহাটীত মানে আমি ফুৰিবলৈ গৈছোঁ এতিয়া। ভণ্টি ভাগৰ এক্সাম শেষ হ'ল, তাইও যাওঁ যাওঁ কৈ আছে, সেইকাৰণে তাইক লৈ যাম বুলি ভাবিছোঁ। তাই প্ৰথমবাৰ যাব গুৱাহাটীলৈ, তাই খুব ফূৰ্তিত আছে আৰু তাই। এতিয়া ব'লক যাওঁ। এইখনে হয় চাগে, নহয় এইখন আমি পালোহি বাছ ষ্টেচন। এইখন বাসুদেৱ এইখন পথিলোৱা। আমাৰ বাছখন এইখন হয়, শ্লিপাৰ লৈছোঁ আমি। হাই গৈ দিয়া, আমি দুজনী ব'লা। আমি দুজনী গৈছোঁ, ফাৰ্ষ্ট টাইম ছেকেণ্ড বাৰ লাগিছে আৰু মই প্ৰথমবাৰ শ্লিপাৰত বহিছোঁ। আৰামে আছে কিন্তু দেই, বহুত ভাল লাগিছে ন। এইফালে চাওক, এইফালেও বহিব পৰা মানুহ আৰাম আছে। লেটছ গো। এতিয়া একেবাৰে গুৱাহাটী লগ পাম আপোনালোকক। নেক্সট ব্লগত এইটো ব্লগতে হ'ব। আমি মাৰ্চ মাহতে গুৱাহাটী গৈছিলোঁ। ইউটিউবত বিশেষ কাৰণত আপলোড কৰা হোৱা নাছিলে, সেইকাৰণে এতিয়াই দিয়া হৈছে। পালোহি এতিয়া ফ্ৰেছ হয়, অলপ দেৰি বহি ৰেষ্ট লৈ পিনে অকণমান পিছত ওলাই যাম আৰু আপোনালোকো দেখুৱাম ক'ত যাওঁ আমি। এতিয়া আমি গৈ আছোঁ ফেঞ্চি বজাৰ ফালে। বাছত উঠিব লাগিব ন আমি, এতিয়া 3জনী আমি। বাছত যাবলৈ লৈছোঁ আৰু ইয়াত ইমান গৰম হৈ আছে। আমাৰ তাততো ঠাণ্ডাই হৈ আছে এতিয়ালৈকে ন। কি চাইছা তুমি? ফুল ল'বা নেকি তুমি? ক'ত যাবা এতিয়া তোমালোকে? ভোক লাগিছে, কিবা এটা খাব মন কৰিছে। ক'ত আছে অকণমান যত্ন তইহে থাক ইয়াত। চলো চলো, খা লেতে হে ফাৰ্ষ্ট। কোনফালে যাবা? এইফালে নে এইফালে?
গৰম হয় বেছিভাগ কোনফালে অৱস্থা ঘৰলৈ যাওঁ ঘৰলৈ যাওঁ আমি অকণমান গৰম বন্ধ পাওঁ নে পাওঁ মই গৰম বন্ধ পাওঁ গেটৱে অফ গুৱাহাটী হয় সেইফালে আমি খোজকাঢ়ি খোজকাঢ়ি গৈ আছোঁ ৰিভাৰ ফ্ৰণ্টৰ ফালে চলো খোজকাঢ়ি খোজকাঢ়ি ভাগৰ লাগি গৈছে একদম পাইছোঁগৈ এতিয়া এইফালে টিকেট কাটি ল'লোঁ 150 লৈছে এজনৰ 50 টকা লৈছে ভিউটো চাওক কি ধুনীয়া লাগিছে सबसे आगे में ये जाता है বিউটিফুল প্লেচ আপোনালোকেও আহিব পাৰে বহুত ধুনীয়া লাগিছে আৰু ইভিনিং টাইমত আহিলে বহুত ভাল লাগিব আজিতো চানটো ওলোৱা নাই মানে সোনকালে চানটো ডাৱৰত লুকাই গ'ল চ' অলপ আন্ধা আন্ধা টাইপ হৈ আছে এতিয়া 4টা বাজিছে মুঠতে চাওক কিমান ধুনীয়া লাগিছে ভিউটো মই আগতে অহা নাই আজি মই প্ৰথমবাৰ আহিছোঁ ইয়ালৈ ৱাও ক'ত আছে মাছলি অঁ মাছ আছে উমানন্দ আৰু এইফালে ৰুটৱে গৈছে ৰুটৱে আছিলে চাগে পাহাৰটো ভিউটো চাওক ইমান ধুনীয়া লাগিছে কি লগালা কি লগাইলা ফুল এতিয়া हम जाएंगे घर ভাগৰ লাগিছে মাথা বিষাইছে আজি হোৱাও নাছিলোঁ অঁ আজি ডাইৰেক্ট আহি পিনে আমি ভাত চাত খাই আমি ডাইৰেক্ট আহিলোঁ ন বজাৰলৈ আহিলোঁ সেইবাবে মাৰ টোপনি ক্ষতিও হৈ আছে লগতে ভাগৰ লাগিছে চ' এতিয়া ঘৰলৈ যাওঁ ৰুমলৈ অলপ ৰেষ্ট লওঁগৈ আজিলৈ বাই বাই ব্লগটো ইমানেই আৰু যদি চাই ভাল পালে প্লিজ লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিবা থেংক ইউ ফৰ ৱাচিং